আজি মই মিঠা দৈ বনাব খুজিছো। মিঠা দৈখিনিনো কেনেকৈ বনায় সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবও বিচাৰিছো। বিভিন্ন ধৰণে বনাব পাৰি, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে চাওঁ আহকচোন। মিঠা দৈ বনাবলৈ মই এয়া গাখীৰ লৈছোঁ 2 লিটাৰ আৰু এয়া উতলিবলৈ ধৰিছে। গাখীৰখিনি এনেদৰে লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে, আৰু গাখীৰখিনি উতলি উতলি যেতিয়া ডাঠ হৈ যাব, আধাখিনি হৈ যাব, তেতিয়া আমি মিঠা দৈখিনি বনাম। মিঠা দৈখিনি বনাবৰ কাৰণে মই 2 লিটাৰ গাখীৰত এয়া 200 গ্ৰাম চেনি লৈছোঁ আৰু এয়া দৈ লৈছোঁ। ইয়াত ইলাচিও দিব পাৰি, ইলাচিৰ গুড়া, কিন্তু মই দিয়া নাই কাৰণ গাখীৰৰ যিটো নেচাৰেল ফ্লেভাৰ সেইটোৱে ভাল লাগে। এনেদৰে লৰাই লৰাই যেতিয়া গাখীৰখিনি গাঢ়া হৈ যাব, তাৰ পাছত চেনিখিনি আধা ইয়াত মিলাই দিম। এতিয়া গাখীৰখিনি বহুতখিনি শুকালে আৰু গাখীৰখিনি অনবৰতে লৰাই থাকিব লাগিব, নহ'লে মানে তলত লাগি ধৰিব। আৰু ননষ্টিক পাত্ৰ হ'লে ভাল, আৰু মুখখন অলপ বহল হ'লে সোনকালে মানে হেৰি হয়, গাখীৰখিনি উফন্দিও নপৰে আৰু সোনকালে ইভাপৰেট হয়। এতিয়া মই এইখিনি এয়া চেনিখিনি আধাখিনি দি দিম, বাকীখিনি কেৰেমেলাইজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। এতিয়া চেনি দিলে অলপ গাখীৰখিনি আকৌ পাতল হৈ যায়, সেইকাৰণে 5 মিনিটমান আকৌ মই উতলাই দিম ফুল গেছত, যাতে সেই পাতল ভাৱটো আকৌ নাইকিয়া হৈ যায়। এয়া মই এতিয়া চেনিখিনি দিয়াৰ পাছত 5 মিনিটমান আকৌ নতুনকৈ উতলাই দিলোঁ। আৰু গেছটো যদি উতলি নাহে ফুল গেছ কৰি দিব লাগে, তেতিয়া সোনকালে পানীখিনি ইভাপৰেট হৈ পেলাই ওলাই যায়। এতিয়া মই গেছটো অকণমান কমাই চেনিখিনিৰ কাৰণে চেনিখিনি কেৰেমেলাইজ কৰিম। চেনিখিনি বাকীখিনি চেনি মই এনেকৈ দি দিলোঁ ইয়াতে, আৰু এনেকৈ লৰাই থাকিম। আৰু এইফালেও গাখীৰখিনি উতলি থাকক, এনেকৈ লৰায়ে থাকিব লাগিব, নহ'লে চেনিখিনি তলফালে জ্বলি যাব। এয়া চেনিখিনি সম্পূৰ্ণৰূপে গলি গ'ল আৰু চেনিখিনি এয়া কেৰেমেলাইজ হৈ গ'ল। এতিয়া গেছটো মই অফ কৰি দিলোঁ। গেছটো অফ কৰি ঘপককৈ ঢালি দিলে গাখীৰখিনি উফন্দি আহিব, সেইকাৰণে অলপ অলপকৈ মই ঢালিম। এনেকৈ লৰাই, কালাৰটো দেখিছেনে কিমান সুন্দৰ হৈছে। এনেকৈ লৰাই যেতিয়া চেনিখিনি সম্পূৰ্ণৰূপে মিলি যাব, তেতিয়া গেছটো অফ কৰি গাখীৰখিনি কুহুমীয়া হোৱালৈকে থৈ দিব লাগিব। এয়া একদম সম্পূৰ্ণৰূপে মিলি গ'ল, আৰু দেখিবলৈও কিমান ধুনীয়া হৈছে কালাৰটো, চকলেটি কালাৰ একদম। সম্পূৰ্ণৰূপে মিলি যোৱাৰ পাছত মই গেছটো অফ কৰি দিলোঁ। তাৰপাছত গাখীৰখিনি একেবাৰে কুহুমীয়া নিচিনা হোৱাৰ সময়ত আমি দৈখিনি মিলাম। এতিয়া গাখীৰখিনি ঠাণ্ডা হ'ল
কালাৰটো দেখিছেনে কিমান সুন্দৰ হৈছে। আৰু গাখীৰৰ মিঠা দৈ বনাবৰ কাৰণে 1 লিটাৰ গাখীৰত 100 গ্ৰাম চেনিয়ে যথেষ্ট হয়। মই 2 লিটাৰ গাখীৰ লৈছোঁ কাৰণে 200 গ্ৰাম চেনি লৈছোঁ। একদম পাৰফেক্ট কালাৰ হয়। এতিয়া মই এইটো মলাটো মই ধুনীয়াকৈ ধুই লৈছোঁ, ভালকৈ চাফা কৰি আৰু উতলা পানী দি ধুনীয়াকৈ চাফা কৰি এইটো ধুই লৈছোঁ। এতিয়া মই গাখীৰখিনি এনেকৈ মই ইয়াতে ঢালি দিম। ইয়াতে মই টেবুল চামুচেৰে 2 চামুচ দৈ এনেকৈ মিলাই দিম। ধুনীয়াকৈ মিলাই দি এতিয়া মাটিৰ পাত্ৰত দিলে মানে দৈখিনি আৰু ডাঠ হ'ব। নৰ্মেল আমি অন্য ষ্টিলৰ বা চিচাৰ পাত্ৰত থোৱাতকৈ, কাৰণে পানীখিনি এই পাত্ৰটোৱে অলপ শুহি ল'ব। এতিয়া এইখিনি লৰাই দি ধুনীয়াকৈ এনেকৈ ঢাকি অকণমান গৰম জেগাত থৈ দিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত ধুনীয়া মিঠা দৈ হৈ যাব। আৰু কোনোবাই ইচ্ছা কৰিলে মানে টাৱেল বা কিবা গৰম কাপোৰেৰে ধুনীয়াকৈ ঢাকি, ঠাণ্ডা দিনত হ'লে আলমাৰি বা তেনেকুৱা খিৰিকীয়েদি ৰ'দ পৰা জেগাত ধুনীয়াকৈ থ'ব লাগে। এতিয়া অলপ গৰম আহিছে, তেনেকৈ নকৰিলেও হয়। মই এনেদৰেই দৈখিনি থৈ দিম। তাৰ পাছত আমি যেতিয়া দৈখিনি হ'ব তেতিয়া মই আপোনালোকক দেখুৱাম। এয়া এতিয়া মই 24 ঘণ্টাৰ পাছত আকৌ এইটো লৈ আহিছোঁ। এতিয়া মই খুলি চাওঁচোন কেনেকুৱা হৈছে। এয়া চাওকচোন ইমান সুন্দৰ হৈছে, একদম ক্ৰীম কালাৰ ডাঠ। এয়া মই ইয়াতে উলিয়াই দেখুৱাওঁ, কোনো পানী নাই। এয়া চাওক, এয়া কোনো পানী নাই। এয়া আৰু গুণটো মানে কেনেকুৱা মিঠা, কেনেকুৱা ভাল লগা এটা গুণ ওলাইছে নহয়। এয়া চাওক কেনেকুৱা ধুনীয়া দৈ, একদম ডাঠ। আপোনালোকে এনেদৰে মিঠা দৈ বনাই খাব। এয়া মিঠা দৈ আপোনালোকলৈ আগবঢ়ালোঁ। এয়া মিঠা দৈ আপোনালোকে যিহৰ লগতে মন যায় খাব পাৰিব। চিৰাৰ লগতে খাব পাৰিব, মুড়ি, সান্দহ আৰু আখৈ, এনেকৈ যিহৰ লগতে মন যায় খাব পাৰিব। আৰু মই এনেদৰে আপোনালোকলৈ বিভিন্ন ধৰণৰ খাদ্যৰ ডিছ মই লৈ আহিম। আৰু আপোনালোকে চাব আৰু তেনেদৰে বনাই খাবচোন, ভাল পাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।